স্কুললৈ বেছি সোনকালে আহিলো নেকি দীপল দা? নাই অহা ৰ, সময়মতে আহিছো। ভাতহে এতিয়া অলপ খেলি ল'ব পাৰিম। তই এতিয়া সেই স্কুলৰ পৰা গৈ পেলাই আমাৰ ঘৰতে থাকিবিগে নে ঘৰলৈ যাবিগে? মোৰতো ঘৰলৈ যাবলৈ একদম মন নাই। তোমালোকৰ ঘৰতে থাকিবলৈ মন। খালি দেউতাই যদি নিবলৈ গুচি আহে তেতিয়াহ'লেতো যাবগে লাগিব। উপায় নাই মানে বুঢ়াটোপা। পাপা নাহিলেও দেউতা আহিবই চাবাচোন। ব'লা আমি ভিতৰত কিবা খেলোংগে। বল বল। কালিতো তোমালোকক হোমৱৰ্ক কৰিবলৈ দিছিলোঁ, বাক্য ৰচনা কেইটামান কৰি আনিবলৈ দিছিলোঁ, কৰিলানে বাৰু? কৰিলো বাইদেউ। এজনীৰহে মুখৰ মাত ওলাইছে যে, বাকীবোৰে কি নাই কৰা নেকি? কৰিলো বাইদেউ। কি হ'ল নাৰ্জিনা, তুমি নকৰিলা নেকি? কৰিলোঁ মানে বাইদেউ, মই ঘৰত কৰা নাছিলোঁ, আহি পেলাই স্কুলতহে কৰিছোঁহি। বাৰু ঠিক আছে, লৈ আহাচোন বহীখন। তোমাৰ বহীখনেই প্ৰথমতে চাওঁ। চাওঁ এইফালে দিয়া বহীখন। হৰি হৰি, এসোপাতে কি লিখিছ ঐ ছোৱালী? বাক্য ৰচনা কৰিছে চা, গাই বাই চা বাক্য ৰচনা কৰিছে বোলে। হেৰি, গাই বাই চাই পাব নোৱাৰিলে বোলে বলত পাব লাগে। জমাইছে। ডলাৰ বগৰী বাক্য ৰচনা কৰিছে বোলে। আমাৰ ঘৰত $1 বগৰী শুকুৱাই থোৱা আছে। কৃষ্ণ কৃষ্ণ, খাই পাত ফলা বাক্য ৰচনা কৰিছে। খাই পাত ফলা মানুহক বোলে কাঁহীত ভাত দিব লাগে। ক'ৰ পৰা লিখি আনিছ তই এসোপা ঐ? তই নতুনকৈ ব্যাকৰণ ৰচনা কৰিলি নেকি? মুখেৰে মাত নামাত কেলে? ধক ধককৈ বগী হ'লেই নহ'ব, মগজটোও অলপ থাকিব লাগিব। যাচোন আমাৰ স্কুলৰ দ্বিতীয় শ্ৰেণীৰ ল'ৰা ছোৱালী এটাক সুধি আগে, এইকেইটা বাক্য ৰচনা ফৰফৰাই কৈ দিব। ক্লাছ 8 পালেহি, বাক্য ৰচনা কৰিছে চা। হে প্ৰভু, আজি ফচিম নেকি ঠিক নাই। এইজনীয়ে আজি ভাল ফচাব আৰু দেই। এইজনী বাৰু সেইসোপাকে লিখি দিব লাগে, আমি ধেমালিহে কৰি আছিলোঁ। নহয় মানে বাইদেউ, মই ইয়াত নিজে লিখা নাই নহয়। তোৰ নিজৰ বহীখনত আকৌ তই নিলিখিলে কোনে লিখি দিব? নহয় মানে ময়ে লিখিছোঁ বাৰু, খালি মোক ইহঁতে শিকাই দিছিলে বাক্যকেইটা। সেই কোন ইহঁত? নাম ক। হেৰি, ৰিংকু আৰু সন্ধ্যালিকা। ইহঁতিহে মোক একেটা বাক্য লিখিবলৈ কৈছিলে, সেইকাৰণে মই লিখি থৈ দিলোঁ এনেকেই। ইহঁত কেইজনীয়ে কৰিলে এইটো কাম। মই ভাবিছোঁ এইবোৰ বাক্যনো সেই মানুহে লিখেনে, আগগুৰি একো নথকা। উঠি আহ, দুইজনী উঠি আহ সিফালে। এইবোৰ কৰিবলৈকে স্কুললৈ আহিছ হা? কি লিখাইছে বাৰু এইসোপা? চাচোন কি গোবৰ লিখাইছে ছোৱালীজনী। আমি কিবা সেই ধেমালি কৰিহে আছিলোঁ, কেনেকৈ জানো তাই লিখি দিব বুলি। ভুল হৈ গ'ল বাইদেউ, মাফ কৰি দিব। বাইদেউ, আমি তাইক লিখিবলৈ কোৱা নাছিলোঁ নহয়। মই ৰিংকুৱে এনেই পাতিহে আছিলোঁ, এনেই জমনি কৰি পেলাই। তাই লিখি দিব বুলিনো আমি কেনেকৈ জানো? জমনি কৰি পেলাই আৰু জেগা বিচাৰি নাপালি, স্কুলখনহে পালিহি। যা বাহিৰলৈ যা, একদম আঁঠুকাগে যা। বাইদেউ প্লিজ তেনেকুৱা নকৰিব। মোৰ মানে সেই ঘৰটো স্কুলখনৰ ওচৰতে যে, আমাৰ ঘৰৰ মানুহবোৰ একদম স্কুলৰ সন্মুখেদি অহা যোৱা কৰিয়ে থাকে। আৰু ভাইটি ভণ্টিও স্কুলতে আছে। মোক যদি বাহিৰত আঁঠুকাঢ়ি থকা দেখে ঘৰত কৈ দিবগৈ, নহ'লে ঘৰৰ মানুহ অহা যোৱা কৰি থাকে যে, দেখি যাব মোক চবেই জোকাব, ঘৰত অৱস্থা বেয়া কৰি দিব একদম। বাইদেউ, আমাৰ গাত একেবাৰেই দুখ নাই। আমি সপোনতো ভবা নাই তাই যে এইবোৰ নাচুৰ কথা কিছুমান লিখি দিব। আঁঠুকাঢ়িলে মই ফচি যাম। মানে আমাৰ সেই ঘৰৰ ওচৰৰ কেইবাজনীও ভণ্টি আছে যে ইয়াতে, ঘৰত গৈ লগাই দিবগৈ। তাতে আকৌ এইখিনিতে আমাৰ সেই জেঠাই ল'ৰা মানে উত্তোলতা ঘৰটো আছে, কোনোবাই দেখিলে লগাই দিবগৈ। ঘৰত মানে একদম অৱস্থা নাইকিয়া কৰি দিব আৰু মোক খুব পিটিব দেউতাই। আৰু অকল হেৰি আমিয়ে পাতি থকা নাছিলোঁ নহয়, ইহঁত আটাইকেইটাই পাতি আছিলে। আমি এনেই গোটেইখিনিয়ে কিবা ধেমালি কৰি আছিলোঁ, বাক্য ৰচনা তেনেকৈ সাজি বনাই পেলাই তাই লিখি দিলে। আৰু এতিয়া আমাৰ গাত দুখ কেনেকৈ হ'ব বাৰু কওকচোন? এতিয়াই বাহিৰলৈ যা আৰু আঁঠুকা। বাইদেউ আমিতো একো কৰা নাই। আটাইকেইটা উঠ, থিয় হ। শুনিছনে নাই তহঁতে? একদম আঁঠুকাঢ়ি থাকত, এটাও নিহিলিবি। হিলিবলৈ হ'লে চাবি কিন্তু। ছোৱালী পাপি ৰহ তই, তোৰ কাৰণে আজি সেই আঁঠুকাঢ়িবলগীয়া হৈছে ইয়াত। আচাৰ্যা কৰি লগ এনেকুৱা ভুকুৱাম নহয় তোক। মই যেতিয়ালৈকে উঠিবলৈ নকওঁ এটাও উঠি নাহিবি। ঐ বিনোদ, ঐ কি হ'ল ক? তই মোৰ আগলৈ গুচি আহ না প্লিজ। তই হেৰি ওখ পাখ যে, মোক মানুহে নেদেখিব মানে তই মোৰ আগত থাকিলে। চা না, মোৰ সন্মানৰ কথা আছে ৰে। আমাৰ ঘৰৰ মানুহবোৰ একদম স্কুলৰ আগফালেদি অহা যোৱা কৰি থাকে, জানই নহয়। আৰু ঘৰটোৰ ওচৰতে আমাক গাঁৱৰ মানুহে দেখিলেতো আৰু শেষেই হ'ব। দেউতাক গৈ লগাই দিবগৈ, বহুত ডাঙৰ কথা হ'ব, গম পাইছনে?
কাইলৈ মই তোলৈ বগৰী লৈ আহিম আহচোন। গৈছোঁ ৰ, কাইলৈ কিন্তু বগৰী লাগিবই মোক। ৰক্ষা অলপ দেই বন্ধুসকল, দেখিছেনে বাৰু মোৰ অৱস্থাটো? মই মানে চুম বৰাদা ডাঙৰজনী, স্কুলত আকৌ মোৰ নামটো ৰিংকু নহয়, ধৰিব পাৰিছেনে নাই জানো আপোনালোকে। আজি মানে ভাল ফুচিলোঁ গম পাইছেনে। এই ক্লাছত মানে আমাক সেই সংগীত আচাৰ্যই বাক্য ৰচনা কৰিবলৈ দিছিলে, এইবোৰ কিবা গাই পাইছা জতুৱা খাচৰা মানে দেই, এইবোৰ কিবা আকাশত চাং পতা। আমি মানে এনেই ধেমালিতে কিবা কিবি পাতি আছিলোঁ, সেই গাই পাইছা বাব নোৱাৰিলে বলত পাব লাগে, এইবোৰ কিবা কিবি কৈ আছিলোঁ। সেই মানে নাৰ্জিনা বোলাজনী যে সেইজনী কাষত যে আঁঠুকাঢ়ি আছে দেখিছে নহয়, ধক ধককৈ বগীজনী, এজনী গেধা মানে গৰুতকৈও গেধা। তাৰপিছত সেই আমি আৰু এনেই কৈ দিলোঁ, তাই লিখি দিলে নহয় আৰু গম পাইছেনে। এতিয়া আৰু দেখিছে এয়া গতি আঁঠুকাঢ়িবলগীয়া হৈছে। মই সেই বিনোদকে সন্মুখত ৰখাই লৈছোঁ, আমাৰ মানে সেই ঘৰটোৰ ওচৰতে যে পাপা অহা যোৱা কৰি থাকে। এতিয়া সেই ই মোতকৈ ওখ যে মানে বিনোদ, তাকে আৰু আগফালে মানুহ অহা যোৱা কৰিলে মোক নেদেখিব বুলি ভাবি আৰু তাৰ পিঠি পেলাই হৈ আঁঠুকাঢ়ি আছোঁ। নাকটো কাটি হাতত লোৱা লেখীয়া অৱস্থা হৈছে আৰু মোৰ আজি আপোনালোকৰ আগত। সেই আমাৰ যদি ভিডিঅ'বোৰ চাই ভাল লাগে লাইক কমেণ্ট কৰিব দেই। যদি আৰু অকণ ভাল লাগে, বেছিকৈ মানে যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব।